Production চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এটা চিকেনৰ ধুনীয়া ৰেচিপি, অইল ফ্ৰী চিকেন ফ্ৰাই। আৰু ইয়াৰ কাৰণে সামগ্ৰীৰ প্ৰয়োজন হ'ব দুটা পিয়াজ, 2 চামুচ আদা নহৰু বটা, 1.5 চামুচ নিমখ, আধা চামুচ হালধি, অকণমান মান ধনিয়া কাটি লৈছো, এটা ডাঙৰ আকাৰৰ বিলাহী আৰু 5-6টা মান কেঁচা জলকীয়া আৰু লগতে লাগিব তেজপাত 2 কিলা। আৰু ইয়াত মই চিকেন লৈছো, ব্ৰইলাৰ চিকেন 300 গ্ৰাম। এতিয়া আমি মাংসখিনি ধুনীয়াকৈ মেৰিনেট কৰিম। আৰু এয়া মই পেষ্টখিনি দি লৈছো। জলকীয়া অকণমান বেছিকৈ ল'ব, জলকীয়াটো বেছি হ'লে খাই ভাল লাগে এই ডিছটো। বিলাহী লৈছোঁ আৰু লগতে লৈছোঁ আদা নহৰু বটা, নিমখ লৈছোঁ, হালধিখিনি লৈছোঁ আৰু ধনিয়াখিনি আৰু তেজপাতখিনি পিছত দি ল'ম। ইয়াতে এতিয়া তেজপাতখিনি দি দিছোঁ। 5 মিনিটমান সময় এনেকৈ ৰাখি থ'ম, তাৰপিছত এইখিনি বনাব পৰা হৈ যাব। এতিয়া কেৰাহীখন আমি গেছত উঠাই দিছোঁ আৰু গৰম হ'বলৈ দিছোঁ। মন কৰিব, কেৰাহীখন উঠাই মাংসখিনি যেতিয়া দিব কেৰাহীত, তেতিয়া গেছৰ ফ্লেমটো একদম ল' কৰি দিব আৰু ঢাকনি লগাই লগাই ভাজি থাকিব লাগিব। তেতিয়া মাংসটো ধুনীয়াকৈ সিজি যাব। আৰু এটা বস্তু আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, জালুক ব্যৱহাৰ কৰিব পাৰে। আজি মোৰ ওচৰত জালুকটো নাই, গতিকে আপোনালোকে জালুকটো ইয়াত ব্যৱহাৰ কৰিব পাৰে। খুব ধুনীয়া সোৱাদ হয়, জালুকৰ সোৱাদটো ধুনীয়াকৈ উঠি আহে। কেৰাহী আমাৰ গৰম হৈছে আৰু ইয়াতে এতিয়া মাংসখিনি দি দিম। গেছটো মিডিয়াম ফ্লেমত আছে এতিয়া আৰু মাংসখিনি অলপ লৰাই দিম। মন কৰিব, মই কিন্তু ইয়াত তেল ব্যৱহাৰ কৰা নাই। ব্ৰইলাৰ চিকেনৰ নিজস্ব তেল থাকে আৰু সেই তেলতে মাংসখিনি ধুনীয়াকৈ ৰন্ধা হৈ যাব। তেল মছলা খাই যদি আপোনালোকৰ আমনি লাগিছে, তেনেহ'লে এনেকৈ এবাৰ বনাই খাব, নিশ্চয় ভাল লাগিব। মই লাৰি দিছোঁ, বেছি লাৰি থাকিব নালাগে, আৰু বেছি লাৰাৰ প্ৰয়োজন নাই। গেছটো একদম ল' ফ্লেমত কৰি দিব আৰু মই এতিয়া ইয়াত ঢাকনি লগাই দিম আৰু 10 মিনিটমান সময় এনেকৈ থাকিব দিম। 10 মিনিট হৈ গ'ল। এতিয়া আমি ঢাকনিখন গুচাই চাম। দেখিছে পানী ওলাই আহিছে। কিন্তু মই পানী ব্যৱহাৰ কৰা নাই আৰু তেলো ব্যৱহাৰ কৰা নাই। এই তেলবিলাক ওপৰলৈ উঠি আহিছে আৰু পানীখিনি আহিছে। এতিয়া মই গেছৰ ফ্লেমটো হাই কৰি দিছোঁ। সিজা হৈছে। ইচ্ছা কৰিলে আপুনি ইয়াত আলু ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু ইয়াত আলু ব্যৱহাৰ কৰা নাই। এতিয়া মই আকৌ ঢাকনি লগাই দিম আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি দিম। এতিয়া 10 মিনিটমান হৈ গ'ল। এতিয়া আমি ঢাকনি লগাইছোঁ। হাই ফ্লেমতে 5-6 মিনিটমান এনেকৈ ভাজিলে চিকেন ফ্ৰাই ৰেডি হৈ যাব।
এটা বস্তু মিক্স কৰি হাই ফ্লেমত 5 মিনিটমান ভাজি ৰেডি হৈ যাব আমাৰ অইল ফ্ৰী চিকেন ফ্ৰাই। কিমান ধুনীয়া হৈছে কালাৰটো। ব্যৱহাৰ নকৰাকৈ এনেকৈ কেতিয়াবা ধুনীয়াকৈ বনাই খাই যাব। ইয়াত আমি কিন্তু মিট মছলা এড কৰিছোঁ। এতিয়া আমাৰ চিকেন ফ্ৰাই ৰেডি হৈ গ'ল। গেছ মই অফ কৰি দিছোঁ আৰু ওপৰৰ পৰা ধনিয়াখিনি ধুনীয়াকৈ অকণমান লৰাই দিছোঁ। বছ আমাৰ অইল ফ্ৰী চিকেন ফ্ৰাই ৰেডি। এয়া চাওক আমাৰ অইল ফ্ৰী চিকেন ফ্ৰাই ৰেডি। কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ দেখাত জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকে। আজিলৈ সামৰিছোঁ, ধন্যবাদ।